জাগে তোমালৈ চেনে জাগে তোমাক পালে সঁচাকৈ একোৱেই চোন নালাগে दुकान में जाने की उठ रहा दुआ साफा दरजा खोला आसा কি কৰি আছা তোৰ খবৰটো পালো ৰ বেয়াই লাগছে কি কৰে বিয়া আৰু তাই মোৰ মৰমে বুজি নাপালে কেনেকৈ আছা কিবা হৈছে নেকি তাই যোৱাৰে পৰা মোৰ গাটো ভাল নহয় সদায় কিবা এটা হৈয়ে আছে তই এনেকৈ ভাবি নাথাকিবি অলপ খোৱা লোৱাৰ যত্ন ল'বি কি কৰিবি তাই যোৱাৰে পৰা মই বৰ অকলশৰীয়া হৈ নাযায় বন্ধু খবৰ ল'ব আহিলোঁ ঠিকে আছে দে গাঁৱৰ পৰা কেতিয়া আহিলে আহিলোঁ কেইদিনমান হ'ল ভিতৰলৈ আহ এতিয়া খবৰ ক খবৰ বেয়া নহয় ভালে তোমাৰ মোৰো ভালেই দিয়া বিয়া কৰালি বিয়া কৰালোঁ মানে পলাই অনা গ'ল আৰু তই বিয়া কৰালি নাই মই কৰালোঁ মানে মাহঁতে মোক পচন্দ কৰি দিছে বাকী ভাস্কৰ ছাৰ কিবা গম পোৱা নে ভাস্কৰৰ কথা মই ভালকৈ গম নাপাওঁ সি এতিয়া দিল্লীত থাকে হয় নেকি সি মোক কল কৰিছে 2 দিনৰ ভিতৰতে আহিম বুলি কৈছে এতিয়া আমি কিনো পাৰ্টি কৰিম ফেনখন বন্ধ কৰি দিয়াচোন মই এটা ইম্পৰ্টেণ্ট কাম কৰি আছোঁ তোমালৈ মৰম জাগে তোমালৈ চেনে জাগে তোমাক পালে সঁচাকৈ একোৱেই চোন নালাগে ইম্পৰ্টেণ্ট কাম এটা কৰি আছোঁ ৰ'বা ভাত হৈছেনে হৈছে তুমি আহা মই বাৰু ঠিক আছে নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চুৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে বিচাৰো তোমাকে কাষতে চুৱানা বিচাৰো তোমাকে কাষতে
নোৱাৰো থাকিবলে অকলে অকলে গুচি যাম দূৰণিলে তোমাকে নাপালে নজনাকে নুবুজাকে অ'নো গাঁৱতো আনাচোন মই অলপ টোপনি মাৰোঁ আবেলি দোকানলৈ যাব লাগিব নহয় চকু থৈ কিনো কথা কলা পলকতে হিয়া খনি কাঢ়ি মই তোৰ হ'ব খুজিম তয়ো বুজ ময়ো বুজিম তুমি অমৰমৰ চৰাই তই আকাশতে থাক চান্দুৰণি তুমি ঘৰৰ কামখিনি কৰাচোন কালি লাকু লগ কৰিব মাতিছে কি বোলে পলাই আনিলে হ'ব দিয়া আমি আহিলো মোক এটি সুৰ কৰি তোলা তোমালোক আহিলা ইয়াত সঞ্জীৱ আহি পোৱা নাই ফোন মাৰাচোন ঠিক আছে মই এবাৰ কল কৰোঁ সঞ্জীৱ ক'ত আছ ইহঁতে আহি পাইছে আহা জলদি আহা কৰি তোলা তোমাৰ প্ৰেমেৰে প্ৰেমেৰে অনু বন্ধুহঁত আহিছে চাহটো লৈ আহা গৈছো চুই দিয়া সোণৰ কাঠিৰে তোমাৰ মায়াবী হাতেৰে অলকানন্দা আজি বৈ জীবন মৰুৰ মাজেৰে মোক এপাহি কৰি দিয়া তোমাৰ নিবিৰ মায়াৰে মোক এটি সুৰ কৰি তোলা তই মোৰ খবৰে নোলোৱা হিচাপত আছিলি ইমান দিন মই অলপ দেৰিতে আছিলোঁ আৰু মই ইয়াৰ লগত ঠিক বন্ধু তই আপোনাক চিনাকি কৰি নিদিয় নেকি মোৰ ৱাইফ হয়
বৰষাৰে আকাশৰে প্লাৱনৰে প্ৰতিশ্ৰুতি এটি হয় আহা সুগভীৰে সাগৰ চোৱাচোন কোন আহিল মই লোনটোৰ অকণমান আহিছিলোঁ আপুনি যে কৈছিলে লোনটো মানে লোৱা কথা সেইটো মানে আহিছিলোঁ আপুনি কামটো চাইনটো কৰি দিয়ক ঠিক আছে ঠিক আছে ইয়াতে চাইনটো কৰি দিয়ক আৰু আৰু নে ইয়াত এইখিনি এইখিনি দি দিয়ক মই অসমীয়া কম তই কৈ তোৰ পিছতহে জানি জনি পিছে তই মোৰ বন্ধু কি হ'ল না এইটো সেই দোকানৰ কাৰণে লৈছোঁ চাবি কিন্তু পইচাৰ অলপ প্ৰব্লেম হৈছে সেইকাৰণে লৈছোঁ আৰু কি কৰিবি আৰু উপায় নাই বন্ধু এতিয়া এৰাৰি হওঁ দে দে বাৰু ঠিক আছে ৱাই ভাতকো লৈ আহিবি ৰাতি দে হ'ব দে ঠিক আছে তোমালোকে আহিবা তুমি লোনটো ল'ব খুজিছা লোৱা মই তোমাক বাধা নকৰোঁ চাবা অলপ ভালকৈ চলিবা কি কৰিবা আৰু দোকানতো প্ৰব্লেম দেখিছা আৰু পইচাৰ ইমান নাটনি হৈছে মই ভাতকেইটা বাৰু দিয়া তুমি হ'ব দিয়া সিহঁতকে বাৰু কল কৰিবা হেল্ল' বন্ধু ক'ত আছা পুৰণা ঘৰলৈ আহিবা আমি মানে নতুন ঘৰলৈ যোৱা নাই পুৰণা ঘৰতে ভাল লাগে ন আজি পুৰণা ঘৰতে হ'ব আহিবা আৰু সন্দীপকো লগতে লৈ আহিবা কল কৰিবা যাম ঠিক আছে আহিবা আহিবা জলদি আহিবা মই ঘৰতে আছোঁ পুৰণা ঘৰত কিন্তু দেই ঠিক আছে অনু সিহঁতক মই কল কৰিছোঁ ইহঁত আহি আছে তুমি ৰেডি হোৱা মই কাপোৰটো চেঞ্জ কৰি লওঁ টিভিটো অফ কৰি থৈ যাব নোৱাৰেনে তুমি অলপ আগবাঢ়ি যোৱাচোন সিহঁত আহিব পাৰে হৈছে एहसास होता है সন্দীপ তোমাৰ ৰেক নাইছে তাৰ গা বেয়া তাইলে ভালো লাগে মানে তুমি ভাতটো ৰেডি কৰা আমি অলপ কথা পাতো শিখা তুমিও যোৱা অনুভৱ হেল্প কৰি দিয়া
তোমালোক তিনি বন্ধু কথা পাতা मेरे पास होता है तेरे बिन एक दिन न गुजरे कैसे बीतेंगे न जाने ये साल ये दिल का ये हाल तेरे नाल जीना मैं तेरे नाल मरना मैं तेरे नाल तेरे नाल जीना मैं तेरे नाल मरना मैं तेरे नाल तेरे नाल মই দূৰ নহ'লে কাৰোৰে নহয় কথা দিলো তোৰে খবৰ মই মোৰ জীৱনৰ প্ৰতিটো সময় পাৰ কৰি দিম তোৰে লগত তোমালোকৰ কথা পাতা হৈছে নে কথা পাতা হৈছে যদি আহা ভাত পাৰিছো বলা বলা না এতিয়া উঠো নেকি আমি জি যাবলা বলা যাও মৰম খানি দিম তোমাৰ দেহত কোনবা আহিল চোৱাচোন চাওঁ ৰ'বা বহকচোন মই চাহ লৈ আহোঁ আৰু কওকচোন আপুনি কিয় আহিলে হয় আপুনি কিছুদিন আগত দলিন আৰু কণৰ এগ্ৰিমেণ্টত চহী কৰি আছিল টকা দুটা লৈছিল আৰু আপোনাৰ ধৰি দিয়া সময় পাৰ হৈ গৈছিল আপুনি অহাকালি আপোনাৰ ঘৰৰ দোকান খালী কৰি দিছে মইতো আছিলোঁ কোনো লোন লোৱা নাই ন মইতো 1 লাখ লৈছিলোঁ চ' আপোনাৰ
চাগে আপোনাৰ জলিনৰ চাইন হয় এইটো মোৰে চাইন হয় এইটো আপোনাৰ হয় এইটো চাগে দোকানৰ চাইন হয় মানে এইটো আপোনাৰ পইচাটো চেঞ্চন হৈছে চ' এতিয়ালৈকে কোনো মানে আকৌ মানে কি ধৰ লোকচান আকৌ দিয়া নাই মইতো আকৌ পোৱা নাই মই পইচা পোৱা নাই না মই মেছেজ পাইছোঁ মইতো আকৌ পোৱা নাই পইচাটো চেঞ্চন হৈ গৈছে বহুত দিন আগতে চ' এতিয়া মই আহিছোঁ অহাকালি ঘৰ খালি কৰি দি যাম এতিয়া যে মানুহজন আহিছে ৰুণৰ কাৰণে আহিছে বন্ধু ৰাইজে সিদিনা মহিলাগৰাকী খিচি আহিছে মহিলাগৰাকী আমাক ঠগি থৈ গ'ল মইচোন তোমাক কৈছিলোঁ 1 লাখ টকা দিম এপ্লাই কৰা বুলি মহিলাগৰাকী আমাৰ ঘৰৰ মাটি পেপাৰত আৰু দোকানৰ এগ্ৰিমেণ্টত চাইন কৰাই লৈ গ'ল চ' মহিলাগৰাকী 80 লাখ টকা লৈ পলাই গ'ল এতিয়া আমাৰ ঘৰ আৰু দোকান খালী কৰি দিব আহিছে বেংকৰ পৰা কৈছে অহাকালি পৰা ভিতৰত খালী কৰি দিব আহিছে मेरी राहिए হয় কওকচোন হয় মই আহিলে ঘৰটো খালী কৰি দিয়ক বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে সন্দীপ ক কি হ'ব দে কি হৈছে তোমাৰ মা আৰু নাই কি মনকে বুজাই ভগৱান ৰচিলা মায়াৰ পৃথিৱী